গাইজ মোৰ চেনেলটোৰ প্ৰথমটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰথমেই ভোগালী বিহুৰ বহুত শুভেচ্ছা থাকিল সকলোলৈকে বাকি বিহু কেনেকুৱা গৈছে আপোনালোকে কিন্তু কমেন্ট সেকশনত মোক জনাব দেই আমাৰ বাৰু বিহু ঠিকই গৈ আছে বৰ্তমানলৈকে কালি আমি উৰুকা খালো গৈ গাঁৱত আৰু যেহেতু মই ব্লগ বনোৱাৰ কথা নাছিল সেই কাৰণে ইমান একো ভিডিঅ'জো লোৱা নহল কিন্তু সৰু অলপ ক্লিপছ লৈছো তো সেইখিনি মই এড কৰি দিম কালি কি কৰিলো বাকি আজি আমি আকৌ ৰাতিপুৱাই গাঁৱলৈ যাওঁ যেহেতু এটা বিশেষ কাৰণত দেউতা নাই ডিব্ৰুগড় যাব লগা হ'ল সেই কাৰণে এইবাৰ যোৱা অলপ পলম হ'ব আমাৰ পিছে কেতিয়া গৈ পাওঁ কি বিহু থাকেই নে নাথাকে আমি মেজি জুই ফুৱাবলৈ পাওঁ নে নাপাওঁ সকলোবোৰ আপোনালোকক দেখাই গৈ থাকিম আৰু একদম ব্লগটো লাষ্টলৈকে চাব ইয়াৰে মাজতে উৰুকাৰো দুটামান ভিডিঅ' সোমোৱাই দিছোঁ আমি সবে ধুনীয়াকৈ জুইৰ ওচৰত বহি জুবিনদাৰ গান শুনি আছিলোঁ তাৰপিছত ভাবিলোঁ যে নাই মিউজিকেল চেয়াৰে খেলোঁ সবে ছোৱালীখিনিয়ে বাৰু আমি আগতে খেলি ল'লোঁ আৰু ছোৱালীখিনিৰ ভিতৰত মই জিকিলোঁ তাৰপিছত আমাৰ খুৰীহঁতে খেলিবলৈ ল'লে দেখিছেনে এয়া কিমান ফূৰ্তি কৰিছে সবে খেলি আৰু তাৰপিছত গাহৰিও পুৰিলে আৰু মোৰ বাৰু খোৱা নাই হোৱা যিহেতু মঙ্গলবাৰ আছিলে উৰুকা মোৰ নিৰামিষেই হ'ল আৰু গোটেই উৰুকাটো একদম নিৰামিষতেই গ'ল পিছে মোৰ কাৰণে বাৰু থৈ দিছিলে মই বিহুৰ দিনা গৈ হ'লেও অকণমান টেষ্ট কৰিছোঁ কি বনাইছিলে ধুনীয়াকৈ মই ওলাই মেলি পুৰা ৰেডি হৈ গ'লোঁ আৰু এতিয়া বাজিছে 10:03 ইমান দেৰি হৈ গ'ল কোনো চাগে নাই এতিয়ালৈকে তাত ৰখি আৰু যিমান মানে জল্দি ওলালেও মা আৰু মোৰ সদায় খৰ লাগিবই এতিয়া দেউতা ডিব্ৰুগড় গৈও ঘূৰি আহি পালেহি কিন্তু সেয়া মাৰে মোৰে খৰ লাগিয়ে আছে ব'লক জল্দি গৈ থাকোঁ এয়া দেখিছেনে দেউতা একদম গাড়ী উৰুৱাই আনিছে আৰু ইমান দেৰি হ'ল যদিও সকলোবোৰ ৰখি আছিলে আমাৰ কাৰণে ধুনীয়াকে বহিছে ভিডিঅ' কৰিছো নামঘৰলৈ আহিলোঁ চব এনেই এপাক মাৰিলোঁ ইয়াতেতো সকলোখিনি হৈয়ে গ'ল আমি এনেই এপাক মাৰিলোঁ মাৰি এতিয়া চাব দেই কি কৰিছে চবে আমলখি গছত বগাই এইটো হৈছে আমাৰ নামঘৰ আমি চব এতিয়া নামঘৰলৈ আহিলোঁ আহি পেলাই নি আৰু এতিয়া আমাৰ দেখাই কৰিছে এয়া আমলখি খাবলৈ গছত উঠি ল'লে আৰু এয়া নামঘৰৰ পৰা আহি পাই দেখিলোঁ টেকেলি ভঙা খেলি আছে আমিও ৰখি থকা নাই এজনীকৈ লাইন পাতি লাগি গ'লোঁ খেলিবলৈ আৰু পিছে আপোনালোকে খেলিছেনে নাই জনাব দেই আমি সব ওলাই মেলি ৰেডি এতিয়া আমি গৈ আছো ক'ত জয়সাগৰ আমি এতিয়া গৈ আছো ফুৰিবলৈ এই আমাৰ ড্ৰাইভাৰ আমি আহি পাই গ'লোঁ জয়সাগৰ আৰু ইয়াতে সব বিজি একদম ফটো মাৰাত কোনো ছেটিছফাইড নহয় নিজৰ ফটো লৈ এইচ ডি আমাৰ সবতকৈ সৰু তাই ছেটিছফাইড হৈ আছে তাই ইমান মতলব নাই ফটোজৰ লগত আমি এতিয়া পুখুৰী পাৰত বহি আছোঁ জয়সাগৰ পুখুৰী পাৰত ইমান ধুনীয়া ছানছেট হৈ আছে চব কি ধুনীয়া লাগিছে তাতে আমাৰ দেহা আৰু আমাৰ চব ছোৱালীবোৰ গাভৰু ছোৱালীবোৰ আৰু এই যে আমাৰ সৰু ছোৱালী এইজনী আমাৰ বোৱাৰীও হয় দেই সৰু বোৱাৰী
সাগৰৰ পৰা ঘূৰি আহোঁতে ইমান গাল চিপছ লৈ আহিছিলোঁ আৰু এতিয়া আমি চবে পাৰ্টি কৰিম পাৰ্টি আমাৰ মুনুৱে পিয়াজ কাটি কাটি কান্দি গৈছে আৰু ধুনুৱে আমাৰ চিপছ মিলাইছে খাইও আছে মাজে মাজে আৰু এইগৰাকী একো নাই আমাৰ ইয়াতে গাঁৱত আজিও আকৌ ভোজ খায় যোনদিনাখন বিহু থাকে সেইদিনাখনো ভোজ খায় অলপ আন্ধাৰত আছোঁ কাৰণে লাইটিংটো একেবাৰে বেয়া হৈছে গম পাইছোঁ কিন্তু আপোনালোকে তথাপিও চাব দেই সেইটো কাৰণে আজি আকৌ ভোজ খাব আহিছোঁ দেখাই গৈ আছোঁ ৰ'ব আজি কি কি আছে খানাত মাংস হা খাই আছোঁ মাংস চব্জি চাটনি তাৰপিছত লগ পাই আছোঁ ৰ'ব এয়া চবকে বাই বাই দেই বাই বাই গুড নাইট আমি এতিয়া ঘূৰি গৈ আছোঁ ঘৰলৈ আজি খাই মেলি হৈ গ'ল চব আজি খতম ঘৰ গৈ পাই আপোনালোকক লগ পাই আছোঁ ঘৰ আহি পাই গ'লোঁ আৰু এতিয়া বাজিছে 9:40 যিহেতু কালিৰ পৰা সকলোবোৰ ইমান ভাগৰুৱা হৈ আছিলে সেইটো কাৰণে আজি জল্দি জল্দি কৰি চব ঘৰ গ'ল আমিও আহি পাই গ'লোঁ আৰু এতিয়া শুই যাম ধুনীয়াকৈ আৰু ভাবিছোঁ কাইলৈ অলপ দিনটো ৰেষ্ট ল'ম কিন্তু তাৰ মাজতে এটা দুটা প্লেন আছে যদিহে যোৱা হয় আপোনালোকক নিশ্চয় দেখাই যাম ক'ত যাওঁ কি কি কৰোঁ আৰু এতিয়াৰ পৰা ভাবিছোঁ যে অলপ ভ্লগিং কৰাটো কণ্টিনিউ কৰিম মানে কনচিষ্টেণ্ট থাকিব পাৰিম কিন্তু কিমান দূৰ পাৰোঁ নাজানো আৰু যিহেতু এইটো মোৰ ফাৰ্ষ্ট ভ্লগ আছিলে সেইটো কাৰণে ইমানবোৰ ভিডিঅ' ক্লিপছ ল'ব পৰাও নাই আৰু অলপ অলপকৈ কিছুমান এড কৰিছোঁ আৰু মানুহৰ আগত কৰিবলৈ অকৱাৰ্ডো ফিল হয় ফাৰ্ষ্ট টাইম কাৰণে কিন্তু আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব যিমানখিনি দিছোঁ আৰু একদম শেষৰলৈকে চাব আৰু আপোনালোকে বিহুত কি কি কৰিলে ক'ত ক'ত গ'ল কি কি খালে গোটেইখিনি কিন্তু মোক কমেণ্ট ছেকশ্যনত জনাব দেই আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই গুড নাইট